শ্রী কৃষ্ণায় নমো নমঃ। নিরন্তরে হরি বুড় হরি বুড় প্রথম রাগেন জ্ঞাতম হরি রাম রূপে দক্ষৰ দুহে জন্ম লৈ লোৱা আমি মনুষ্য খাতি বলবান 14 বছৰ লংকাৰ দুষ্ট ৰাৱণ ন্যায় দণ্ড হাতে তুলি লৈ নীতিমতে কৰি আছো প্ৰজাৰ অপবাদ নচলাৰ বাবে সতী সতীত্ব প্ৰতিষ্ঠাৰ বাবে অগ্নি পৰীক্ষা কৰালো দেৱী জানকী তথাপি জানকী প্ৰতিব্ৰতাৰ ওপৰত আজিও আলোচনা কৰে অযোধ্যাৰ পদাৰে
কৰিব পাৰোঁ মই দমন নিন্দুকৰ দলত। কিন্তু এই আজি নহয় ন্যায়পৰায়ণ ৰজাৰ কৰ্তব্য। কৰিব লাগিব ইয়াৰ উচিত বিধান, ৰাখিব লাগিব ৰঘুকুলৰ মান। মনুষ্য লীলা আমাৰ সমাগত সময় হৈছে, যাওঁ তাৰে প্ৰথম ক্ৰমে ক্ৰমে হওঁ অগ্ৰসৰ। নমো নমো রঘুপতি জগতর পতি রণে প্রভু ঠাকুর ভগতি ময়তি মূঢ়মতি রাজানু ভগতি তুষ্টহু রঘুমণি অধমর প্রতি। জয় শ্রী রামচন্দ্র জয়, জয় শ্রী রামচন্দ্র জয়, জয় শ্রী রামচন্দ্র জয়। প্রভু তোমার চরণত করু নিবেদন, এই অধর্মৰ মুখে যেন নুগুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নিত্য কৰ্মৰ ফল সমাপন, এতিয়া যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
অতিহি কাঞ্চিত আপোনাৰ বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিবই পৰা নাই। অনুমতি দিয়ে? বাইদেউ উৰ্মিলা, আপোনাক যে বনৰ পৰা লংকাৰ ৰাৱণে হৰিণী সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল বাইদেউ? তুমি এনে এটা কথা শুনিবা বুলি মই সপোনতো ভবা নাছিলো। সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে মই তাক পাহৰিব নোৱাৰো উৰ্মিলা। ডাঙৰে ধৰণ কৰি দি এনে অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্বাগাৰ ৰাক্ষসনীবিলাকে অমৰে নিখেত অপৰাধী আছিল। বাইদেউ তাৰ চুকলৈ মই ভালদৰে চোৱাই নাছিলো। বাইদেউ মোক বেয়া নাপাব বাইদেউ, কিয় জানো আজি মোক সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে। বাইদেউ আপোনাৰ যেনেকৈ মন আছে এই মাটিতে ছবি অংকন কৰকগৈ। নহয় উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক। নাই উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। নহয় বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক। বাৰু উৰ্মিলা, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ। ভাল বাইদেউ। Oh
জানকী দেবী জানকী প্ৰতিব্ৰতা নাৰী আছে নিদ্ৰা যায় ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত তেন্তে মই ৰাইজক শুনা লোকৰ নিন্দা কথা মিছা নহয় কিদৰে সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য Oh
দীপ্তিমান আপোনাৰ মুখ দেখিছো যে আজি চঞ্চলতাৰ ছায়া কোৱা দাদা হৈছে নেকি অলংগল আমাৰ ৰাজ্য কোৱা দাদা কিয় দেখো তোমাৰ বিঘটিত বদন কোৱা দাদা কি হৈছে তোমাৰ দাদা জানিব পাৰিছো মোৰ দুৰ্মুখ লাগেৰে এক দুৰ্জনে জনক নন্দিনী সীতা কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে দাদা বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা সীতাৰ অপযশ দুগুণে কৰিছে প্ৰচাৰ অগ্নিৰ পৰীক্ষাৰ কথা নাজানে সিহঁতে তথাপি সীতা দেৱী কলম কিনি বুলি কৰিছে কথা কোন হে দুৰ্মুখ দুৰ্যোগ হয় দিয়া দাদা এই মুহূৰ্ততে নিয়চ্ছেদ কৰিব সেই দুৰ্মুখৰ বলা ভাই যাও আমি জবর মূর্তিরে তুই নাকি তো করবি সেই দুর্মুখর বলা দাদা শিরচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখ পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যা শত শত পদাৰ দাদা কালি মোৰ স্বৰ্গদেশত কোনতে ৰাজ্য নিজ প্ৰাণে শুনিলো ৰজকে অপজন কৰিছে তাৰ চৰিত্ৰ তেনে শ্ৰেণী মানুহৰ কথা তুমি প্ৰতিয়ত নাযাবা দাদা আনৰ অপদৰ ৰচনা কৰাটো সিহঁতৰ কাম দাদা অগ্নি দগ্ধ উন্মুক্ত সুবৰ্ণ ফুটকে নুবলে সুবৰ্ণ তেন্তে কি কৰা যায় এই অবৃদ্ধৰ বাসে সেয়েহে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস সমগ্ৰ জগতেও যদি কয় কলংকিনী জনকী তথাপিতো জানকী দেৱী চিৰপূজ্য হ'ব আৰু সেইবাবে সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস দাদা কৰিব নোৱাৰা মোক বিশ্বাস কোৱা দাদা আজি মই স্বচক্ষে দেখিলো জনম দুৰ্গা পিতাই প্ৰতিচ্ছবি অংকন কৰি ৰাজ্যত পালে নিদ্ৰা যায় তাৰে ওপৰত জনক নন্দিনী জানকী দেৱীয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাজ্যক শ্ৰাৱণত নিদ্ৰা যায় তাৰে ওপৰত নহয় দাদা এই কথাবোৰ কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অ দাদা অসম্ভৱ হ'ব পাৰে সাধাৰণ ৰাজ্য কিন্তু ৰামৰ ৰাজ্য ৰামৰ খাদ্য তৈলুক্ত ভগৱানে আছে অসম্ভৱ সকলো হৈছিল সম্ভৱ বল মাটি গৈ কৰি চুপনিছে পঞ্চবতী বৰ্ণ স্বৰ্ণিব পানী উতলা শিল এই সকলোবোৰ অসম্ভৱে সম্ভৱ হৈছিল ৰঘুবংশী ৰামৰ ভাগ্য কিমান কহিম আৰু কিদৰে ৰাজকুলত জন্মগ্ৰহণ কৰি খাতিৰো বনবাস 14 বছৰ অন্য সময়লৈ বধিৰ পানী দম থাকে মোৰ জীৱন সাগৰত একোবাৰে সীতাৰ বাবে ব্ৰহ্মবত কৰিলো লংকা নাই প্ৰয়োজন স্বৰ্ণ নাই প্ৰয়োজন দেৱী যাৰ ওপৰত সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ খাতে বন দিলি অসম্ভৱ দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো জানকী দেৱী ভক্তিৰ জীৱন্ত প্ৰতিমা দাদা ৰজা মই প্ৰদান কৰোৱা দাৰুণ ভাল প্ৰধান মণ্ডল সৃষ্টি কৰিব পাৰো মই সকলো দাদা অপবাদ অপযশ ৰঘু বংশ কলংক খণ্ডনৰ
বিসৰ্জিব পাৰোঁ মই চৰণ দাদা বিসৰ্জিব পাৰোঁ মই তিনি মনোভাৱ দাদা বিসৰ্জিব পাৰোঁ মই দেৱী জানকী দাদা তুমি বিসৰ্জন দিয়া লাগিলে তোমাৰ তিনি মনোভাৱ ও দাদা তথাপিতো লক্ষ্মী স্বৰূপা জানকী দেৱীক নিদিবা বিসৰ্জন দাদা নিদিবা দাদা যোৱা এৰি অহা জানকী অৰণ্য কোৱা দাদা। পাৰিবা তুমি দাদা কিয় কৰা এনে নিষ্ঠুৰ আদেশ বজ্ৰঘাত নিদিবা দাদা ভৰতৰ ঋতুৰে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম মানিব এনে নিষ্ঠুৰ আদেশ দাদা কোৱা পাৰিবানে তুমি দাদা চৰণ ধৰি কৰি নোৱাৰি পালিব এনে নিষ্ঠুৰাৰে। ইয়াৰ বাহিৰে যিমানে নিষ্ঠুৰাৰে দাদা অকা তৰে অন্য পাৰিব তোমাৰ বাদান ৰঘুকুল আজি যাওক ৰখা তলে বনৰ মাজত জানকী দেৱী কিদৰে দাদা থাকিব অকলে অকলে দাদা ভাই লক্ষ্মণ তই দাদা বুজা তোৰ কথা দাদাই নিশ্চয় শুনিব শুনা দাদা ৰবি আৰু চন্দ্ৰ দাদা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী দাদা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী বনবাসী আগমন সাৰথী লক্ষ্মণ দাদা কোৱা পালিবাই তুমি ৰামৰ আদেশ কোৱা ভাই পালিবাই তুমি ৰামৰ আদেশ সকলোৰে অজ্ঞাত কালিলৈ প্ৰাতঃতে দাদা বাল্মীকি তপবন দৰ্শন কৰোৱা চৰে এৰি থৈ আশীৰ্বাদ আনকি অন্য দাদা কালিলৈ প্ৰাতঃতে বাল্মীকি তপবন দৰ্শন কৰোৱাৰ চৰে এৰি থৈ আশীৰ্বাদ আনকি অৰণ্যৰ মাজত ভাই লক্ষ্মণ নাকান্দিবি ভাই ব্যস্ত হৈ ভাবি সকলো নোৱাৰো যে চাব স্থিৰ হৈ ভৰাগিছো তোৰ ভাতৃ ভক্তি জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকে বিৰল অ ভাই লক্ষ্মণ জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকে বিৰল দাদা নাকান্দিব দাদা কান্দি কান্দি আৰু কোনো কিন্তু নুবুজিলো দাদা 14 বছৰৰ অনাহাৰে অনিদ্ৰাৰে থাকি বনত ৰাজ কাৰেঙত এৰি থৈ তেওঁৰ উৰিলা যি মাতি তুমি বিশ্বাস কৰ আজি কোন আছে দাদা আজি কোন আছে বনৰ মাজত ব্ৰজাঘাত হোকে
আই বসুমতী, তুমি এতিয়াও দিখন দিব হোৱা নাই কিয়? তই জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী দেৱীক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। আজি কিয়? ৰাজ্য পৰিত্যাগ কৰি দেহৰ উৰ্মিলা ৰাজকাৰে হ'ল তোমাৰ বাবে দাদা, তোমাৰ বাবে শৰীৰত মেৰিয়াই লৈছিলো বাকলি বখল। কিন্তু দাদা কিয় দিলানে নিষ্ঠুৰ আদেশ? এই নেকি প্ৰতিদানে লক্ষ্মণক তোমাৰ? মনৰ মাজত জানকী দেৱীয়ে যেতিয়া মোক স্নেহৰ দেৱৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ অৰণ্যৰ মাজত মই কেনি যাম, ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহয়, কাৰণ জ্যেষ্ঠ দাদা মোৰ পিতৃ তুল্য। তেওঁৰ আদেশ মই পালন কৰিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত। তোমার থেকে অপূর্ব সৃষ্টি প্রভু, তোমার থেকে অপূর্ব সৃষ্টি। জননী স্বৰূপাই জানকী মাতৃ কদাপিতো কোৱা নাই মিছা কথা, কদাপিতো কৰা নাই মিছা অভিনয়। হে ভগৱান, আজি মই কিদৰে প্ৰকাশ কৰিলে নিদাৰুণ সত্য? দেৱী জানকী, ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী।
দাদাই আজি তোমাক বাল্মীকি তপুখন দৰ্শন কৰাব। কি কলা লক্ষ্মণ? হয় দেৱী। দাদাই আদেশ কৰিছে তোমাক বাল্মীকি তপক দৰ্শনৰ হেতু। জানা লক্ষ্মণ, আজি বাওঁ চক্ষুবোৰ লৰিছিল সকলে। ভাবিছিল কিবা অমংগলৰ চিন এয়া, কিন্তু লক্ষ্মণ এতিয়াহে আচৰিত হলো। ভবাই নাছিলো মোৰ জীৱনলৈও যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী বিলম্বৰ নাই প্ৰয়োজন, যাত্ৰা কৰো বাল্মীকি তপলৈ। ব'লা লক্ষ্মণ। ঐ দেৱী, সেয়াই পুণ্য তপোবন মহৰ্ষি বাল্মীকি বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তিৰে স্বৰ্গত কৈলাশ। লক্ষ্মণ, দেৱী কি হৈছে তোমাৰ? পূৰ্ণিমাৰ চন্দ্ৰৰে মুখনি তোমাৰ কিয় দেখো আজি আউসীৰ দৰে? কিয় দেখো তোমাৰ চকু লোটকৰ পুত্ৰকণা? নাই দেৱী, মোৰ একো খোৱা নাই। ব'লা কিছু দূৰ আগবাঢ়ি যাওঁ। নহয় লক্ষ্মণ, মিছা নামানিবা। কোৱা লক্ষ্মণ, নিৰিলা কষ্ট আৰু তোমাৰ দানৱ মাতৃ দেখিলে লোকক তোমাৰ চকুত থাকিব নোৱাৰোতে স্থিৰ হ'ল। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? লক্ষ্মণ
তুমি কান্দিছা কিয় লক্ষণ? কোৱা লক্ষণ মোৰে এই চন্দ্র সূর্য যত আছে আকাশ মণ্ডলী কিদৰে চাই আছাইনে নিদাৰুণ দৃশ্য এই দ্ৰব্য পানী তোমাৰ দ্ৰব্য আঘাতে এই লক্ষ্মণক শেষ কৰি দিয়া নাই কিয়? সেইদৰে জগধাত্ৰী চিৰপূজ্য জগতৰ অযোধ্যা নাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু মংগল সাধিব হেতু প্ৰজাৰ মণ্ডলী এৰি যাব লাগে আজি অৰণ্যৰ মাজত। কাকেৰি যাব লাগে কোৱা লক্ষণ কাকেৰি যাব লাগে অৰণ্যৰ মাজত কোৱা লক্ষণ কাকেৰি যাব লাগে অৰণ্যৰ মাজত কোৱা তোমাক দেৱী তোমাক নয়ন তুহা নাই দেখো তোমার এই অভাগী গতিবন দেৱী আই ভগৱতী তুমি এতিয়া স্থিৰ হৈ আছাই হে জননী এই আছিল তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ দেৱী আজি শূন্য মই দেখিছো সকলো দেৱী প্ৰভু শ্ৰীৰামচন্দ্ৰ তেজ মই গৰ্ভত কৰিছো ধাৰণ দেৱী সেয়েহে আত্মহত্যাও কৰিব নোৱাৰো কিন্তু লক্ষ্মণ তুমিতো আছিলা মোৰ চিৰ সহচৰ বুজিব নোৱাৰো কি কৰি যে যাবা মোৰ এই অনন্তৰ মাজত অকলে এই দেৱী যত মানে মোক দিয়া বিহাও সন্তাপে মোৰ দহিছে হৃদয় কিদৰে মই বুজাম তোমাক মই মাত্ৰ পিতৃতুল্য দাদাৰ আদেশে কৰিছো পালন পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম কি কৰিম মই ক'ত থাকিম লক্ষ্মণ স্থিৰ হোৱা দেৱী ভাগ্যই লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে ভগৱানে তোমাক সহায় কিন্তু দেৱী কষ্ট হয় মোৰ পেটী ক্ষমা কৰা ক্ষমা কৰা
거리고 지로 원하시니 রামপত্নীম জনক নন্দিনী জনক নন্দিনী সীতা উষা দেবী তুমি নকরিবা ক্রন্দন কিন্তু পূজাপুর দিলে শান্তরাম সংকটকাল দিয় আপনার সৈন্য পরিচয় আয় বাল্মীকি বলিয়া মাত্র জানে ভজন জ্ঞান অন্বেষণে আমার জীবন ভাবু বা করু আমি এই অরণ্যর হে শ্রীকৃষ্ণ মই সীতা জনক নগরী নেদেখিল আর দেখে নেব সীতা তারক জনক ধৈর্য বংশত শিৰোমণি শ্ৰীৰামৰ পত্নী হ'ব মোৰ বাবেই ধ্বংস হ'ল স্বৰ্ণ লংকাপুৰী তাৰা বন্ধুৰাৰী হ'ল পতিসীনা আজি মিছা অপবাদ শুনি অশ্ৰীবাসীৰে নিজ স্বামীয়ে মোক দিছে বিসৰ্জন তুমি নকৰিবা ক্ৰন্দন বিধিৰ নিকৰিতো নহয় ক্ৰন্দন বল দেবী আমার অসুন দূরত্বে দেখিছা শ্যাম ক্ষেত্র সেয়াই আমার নিশ্চয় তোমার কৰিম পৰম বল দেবী তোমার চৰণ জীবন আটাইতকৈ কিন্তু আজি লাগিছে আনন্দ লিখিছে বাল্মীকি কানাকৈ পিতৃ স্বৰূপে পিতা অভাগী সেৱা কৰি গ্ৰহণ বল দেবী নকৰিবা ক্ৰন্দন আদি পন্থে স্বৰূপে কৰা এই তপস্বী বাল্মীকি নিজ সময়ত তোমাক কৰিম বল
খোলা এই মুখ নিজ অধম বলুয়া বলিয়া দেবতার তার পছন্দ করিবহে যাই করিল মই এন্ড হইতে তাকে স্ফোটি দেবতা লাবণৰ ভয়ত ফুৰিছে অনাই বনাই এতিয়া বাকী মানুহ কিমান শুনি আৰু পেটটো পাৰ পাৰে তাৰ ভয়ত কি জগত আই কম্পনা হে বাৰু মহে কেনেদৰে সাধু কৰা মোৰ ৰংগ বাহিনী দল মধ্য মানৱ ধ্বংস কৰো মই এই ভণ্ড তপস্বী পুত্ৰ লৈ মোৰ চতুৰংগ বাহিনী দল এফাল পৰা মানৱৰ মহামংগল বাবে মানৱৰ মহামংগল বাবে মহাযজ্ঞ চিন্তা নকৰিবা পিতা লৈ আমাৰ
ৰংগবন মুহূৰ্ততে যাত্ৰা কৰো বিশ্বামিত্ৰ আশ্ৰমে। বলা 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 পুত্ৰ, যাওঁ আমি বিশ্বামিত্ৰক বিচাৰি। বলা পিতৃদেৱ, বিশ্বামিত্ৰ বিশ্বামিত্ৰ কল্যাণৰ বাবে মহাযজ্ঞময় কৰিছিলো আয়োজন, কিন্তু অহংকাৰী মহাকবি লৱণ দৈত্যৰ অত্যাচাৰত শান্তিৰে মই মহাযজ্ঞ সম্পন্ন কৰিব পৰা নাই। সেইবাবে এই গভীৰ অৰণ্যৰ মাজ পালো। মোৰ মনে কৈছে এই স্থানত লৱণৰ নহব প্ৰৱেশ। আৰম্ভ কৰো মহাযজ্ঞ শান্তি মনে। এই লৱণৰ ভয়ত ভণ্ড তপস্বীহঁতে ইয়াত মহাযজ্ঞ কৰিব খুজিছে। চমৎকাৰ, অতি চমৎকাৰ। এই লৱণৰ বাবে তপস্বীহঁতে বনে বনে কৰে পলায়ন। মণ্ডপত অন্তৰ্যাত্ৰী আৰু আছে মানে যত চাঞ্চল্য। মোৰ হাতত কৰপণ তপস্বী তপস্বী
খন্তেক অপেক্ষা কৰ হে খলে যজ্ঞৰ কাৰ্যৰ সকলো সম্ভাৰ তোকেই কৰিম প্ৰদান অপেক্ষা অপেক্ষা মই কদাপিতো কৰিব নোৱাৰো মোক যজ্ঞ সম্ভাৰে দৈত্যৰাজ যজ্ঞৰ কাম নহলে সমকণ পূৰ্ণাহুতি নিদিম যদি ঈশ্বৰৰ নামত তোক কেনেকৈ দিম যজ্ঞৰ কথা অপেক্ষা কৰ পূৰ্ণাহুতি শেষ হলেই যত মানি আছে যজ্ঞৰ সম্ভাৰ সকলোতো কৰিম প্ৰদান বাক্য চাতুৰিয়ে তই অযথা মতা ছবি কিনি এই লবণৰ কিমান প্ৰতাপ অতি কষ্টৰে কৰা যজ্ঞৰ সম্ভাৰ কায়ো কষ্টে থাকি কৰা যজ্ঞ খন্তেকতে দুৰাত্ম লবনে কৰিলেই সম্ভাৰ এই দুৰাত্ম যজ্ঞৰ পৰা ঋষি মুনিকে আদি কৰি ভক্তসকলৰ পৰিত্ৰাণৰ বাবে একমাত্ৰ আমাৰ ভৰসা প্ৰভু শ্ৰী ৰামচন্দ্ৰ করুণাময় শ্রী রামচন্দ্র দৈত্য বধ করিলে মানব জাতি হব নিষ্কণ্ঠ যাও এবে শ্রী রামচন্দ্র জনাগণ করে বিশ্বামিত মুনি আপোনাৰ লৈ আছে লৈ আছো মুনিবৰ ভাল দাদা কিবাকৈ ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য বিশ্বপতি বিশ্বনাথ দয়াৰ সাগৰ ব্ৰহ্মাণ্ডৰ যত জীৱ সবাকেই পৰিচাপালৰ এই কাৰণে আহিছো প্ৰভু তোমাৰ পথে ৰাজ্যৰ মংগলৰ বাবে যতে যজ্ঞ কৰো আয়োজন তাতেই দুৰান্ত দৈত্যই কৰে মন্দ ভণ্ড নাপাও তৰণি আমি সেই দুৰন্ত লবণ দৈত্যৰ পৰা এই কাৰণে ৰঘুনাথ নিবেদিছো তদুচৰণত বধ কৰি দুৰন্ত দৈত্য দিয়ে যেন শান্তি তপোবনবাসীক লক্ষ্মণিত চিন্তা নৈব দৈত্য বধনটো যাব মুনিবৰৰ সঙ্গে সেই দৈত্য বধ কৰি শান্তি দিয়া তপোবনবাসী নিশ্চয় দাদা বধিম সেই দুৰাত্মৰ এবে যাওঁ মুনিব সঙ্গে সেই দৈত্য বলে মুনিবৰ যুদ্ধ যাত্ৰা কৰিবে ধন্যবাদ নিবেদিও তোমাক কৰিছো আশীৰ্বাদ অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তিমান হওক চিৰকাললৈ আমি পলম নকৰি নিজ কাৰ্য অনুগ্ৰহ
অযোধ্যা ৰজা শ্ৰীৰামচন্দ্ৰই প্ৰজাগণৰ কথা শুনি বিষয় দিলে গীতাৰে গভীৰ অৰণ্যৰ মাজত গীতাক বিসৰ্জন দিয়াৰ পাছত ৰামচন্দ্ৰ মনত নানা চিন্তাই নানা দুখে মন অশান্ত কৰি তুলিছে। যাওঁ মই তেওঁৰ সমিতি সান্তনা বাণীৰে অশান্ত মন মই কৰোগৈ শান্ত। কোন তাই অধম পামর কিয় হিসাব দিছ এই জ্বলন্ত অগ্নি পাখণ্ড কৰিছা নিজ ৰাজ্যলৈ নহবে লৱণৰ হাতত মিলিব পাৰান। দুরাধর লবণ হইল মেধি পাতলাও মেধি ভার বেশ তেন্তে হেৰি হও বেশ তেন্তে লাগিলে
এই হকি বেশি যাও যাও এবার মনে করো বাচ্চা তুমি যাও নিশ্চয়